নমস্কাৰ সঠিক দিশা চেনেলত আপোনালোকক মই ডক্টৰ ভৱানন্দ পোদ্দাৰে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। গছ, সৰু গছ, গছপুলি, মানি প্লান্ট বা তেনেধৰণৰ বিভিন্ন গছ-গছনি আমাৰ গৃহত আমি ক'ত ৰাখিম, কেনেকৈ ৰাখিম, কি ধৰণৰ গছ আমাৰ গৃহত বাস্তুশাস্ত্ৰ মতে ৰাখিব পাৰি, কি ধৰণৰ গছ আমি আমাৰ বাস্তুশাস্ত্ৰ মতে ৰাখিব নোৱাৰি, সেই বিষয়ে আজিৰ ভিডিঅ'ত মই ক'বলৈ লৈছোঁ। প্ৰিয় দৰ্শক মণ্ডলী, নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু এই ভিডিঅ'ৰ পৰা নিশ্চয়কৈ পৰামৰ্শ লৈ আপোনালোকে নিজৰ গৃহত উপকৃত হ'ব। প্ৰিয় দৰ্শক মণ্ডলী, যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকন প্ৰেছ কৰি থওক নেক্সট ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাবৰ কাৰণে। আৰু বিষয়টি আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে, প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰক। প্ৰিয় দৰ্শক মণ্ডলী, গছ আমাৰ জীৱনত এক অবিচ্ছেদ্য অংগ। গছক আমি কেতিয়াও আমাৰ জীৱনৰ পৰা বাদ দি থ'ব নোৱাৰোঁ। গছ আমাক লাগিবই। গছৰ মানৱ প্ৰজাতি, মানৱ জাতি আৰু প্ৰাণীকুল জীয়াই থাকিবলৈ হ'লে গছ নিশ্চয়কৈ লাগিব। আৰু গছ আমাৰ জীৱনত বহুত ধৰণে প্ৰভাৱ পেলায়, প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে। গছ বাস্তুশাস্ত্ৰ মতে গছ ক'ত ৰাখিব, কোন গছ কোন ঠাইত ৰাখিব আৰু কি ধৰণৰ গছ আপোনালোকে কোন দিশত ৰখা উচিত, সেই বিষয়টো আমি যদি জানিবলৈ যাওঁ তেতিয়াহ'লে আমাক পঞ্চতত্বৰ বিষয়ে অলপ জানি ল'ব লাগিব। পঞ্চতত্বৰ মূল বিষয় হৈছে, মূল অংগ হৈছে পানীতত্ত্ব, অগ্নিতত্ত্ব, বায়ুতত্ত্ব, আকাশতত্ত্ব আৰু ভূমিতত্ত্ব। এতিয়া পানীতত্ত্বৰ যিখিনি দিশ, সেই দিশবোৰত আপোনালোকে নিশ্চয়কৈ পানীতত্ত্বৰ যিকোনো গছ ৰুব লাগিব, ৰাখিব লাগিব। পানীতত্ত্বৰ গছ যেনে মানি প্লান্ট বা বহল পাত যিবিলাক গছৰ পাত বহল, সেইবিলাক বহল পাতৰ গছবিলাক পানীতত্ত্বৰ দিশত অৰ্থাৎ উত্তৰ দিশত ৰাখিলে আমি জীৱনত নিশ্চয়কৈ লাভান্বিত হ'ম। এতিয়া প্ৰিয় দৰ্শক মণ্ডলী, অগ্নিতত্ত্বৰ যিবিলাক গছ আছে, অগ্নিতত্ত্বৰ গছবিলাক অগ্নিতত্ত্বৰ ঠাইত, অগ্নিতত্ত্বৰ গছ যেনে বিভিন্ন ধৰণৰ বটল গ্ৰীণ প্লান্ট, তেনেধৰণৰ যিবিলাক গছ আছে, সেই গছবিলাক আমি অগ্নিতত্ত্বৰ ঠাই অৰ্থাৎ দক্ষিণ দিশত আমি ৰাখিব লাগিব। তেতিয়াহ'লে আমি তাৰ পৰা সুফল লাভ কৰিম আমাৰ জীৱনত। বাস্তুশাস্ত্ৰ মতে বায়ুতত্ত্বৰ যিখিনি অঞ্চল, যিখিনি দিশ আছে অৰ্থাৎ পূৰ্ব দিশ, মূলতঃ পূৰ্ব দিশৰ ওচৰে পাঁজৰে সোঁফালে বাওঁফালে যিবিলাক দিশ আছে সেইবিলাক দিশত বায়ুতত্ত্ব থাকে। আৰু বায়ুতত্ত্বৰ দিশত বায়ুতত্ত্বৰ গছ ৰুব লাগিব। যিবিলাক এয়াৰ ফ্ৰেছনাৰ গছ আছে সেইবিলাক গছ, সৰু সৰু গছ, সুন্দৰ সুন্দৰ দেখাত ধুনীয়া ধুনীয়া বিভিন্ন ধৰণৰ গছ আমি বায়ুতত্ত্বৰ দিশ অৰ্থাৎ পূৰ্ব দিশত ৰুলে আমি জীৱনত বিভিন্ন ধৰণৰ উপকাৰ আমি লাভ কৰিব পাৰিম। এইবাৰ আহিল পশ্চিম দিশ, ঘৰৰ পশ্চিম দিশ, দক্ষিণ পশ্চিম দিশ, এই অঞ্চলবোৰত সাধাৰণতে কোনো ধৰণৰ গছ ৰুব নালাগে। সৰু সৰু গছ, টবত যিবিলাক গছ হয় সেই টবত গছবিলাক ৰুব নালাগে। ইয়াতে যদি আমি নাৰিকলৰ গছ, তামোল গছ, সেই ধৰণৰ গছ যদি আমাৰ পশ্চিম দিশত নাইবা দক্ষিণ পশ্চিম কোণাত থাকে তেতিয়াহ'লে তাৰ পৰা আমি লাভান্বিত হ'ব পাৰিম। প্ৰিয় দৰ্শক মণ্ডলী, তুলসীৰ গছ আমাৰ প্ৰত্যেকটো ঘৰত
অতি আৱশ্যকভাৱে থাকিব লাগে কাৰণ তুলসী গছ হৈছে এক গছৰ সকলো যিমান গছ আছে সবতকৈ সকলোতকৈ শ্ৰেষ্ঠ গছ হৈছে তুলসী গছ আৰু এই তুলসী গছ আমি ৰুব লাগে উত্তৰ পূব দিশত গছ আৰু গছৰ বিষয়ে আমি ভাবিবলৈ গ'লে যদি কোনোবা দিশত কোনোবা দিশ যদি অত্যধিক বৃদ্ধি হৈ আছে কোনোবা দিশ যদি কমি আছে কৰবাত তেতিয়াহ'লে আমি গছৰ দ্বাৰাও বাস্তুৰ বেলেন্স কৰিব পাৰি আৰু তাৰ বাবে নিশ্চয়কৈ কোনোবা বাস্তু শাস্ত্ৰ বিশেষজ্ঞ এজনৰ পৰামৰ্শ আপোনালোকে ল'বই লাগিব তেনে ক্ষেত্ৰত যদি আপোনালোকে নিজে ইউটিউব ভিডিঅ' চাই নহলে বেলেগ সোশ্যাল মিডিয়াত কোনোবা ৰিলছ চাই আপোনালোকে যদি গছ ৰুই দিয়ে তেতিয়াহ'লে উপকাৰতকৈ অপকাৰ হোৱাৰ সম্ভাৱনা বেছি থাকে অৰ্থাৎ বাস্তুশাস্ত্ৰবিদৰ পৰামৰ্শ মতেহে আপোনালোকে গছ নিজৰ যেটো বাস্তু আছে গৃহৰ বাস্তু আছে সেই বাস্তু গ্ৰিড কৰি গৃহখন কোনটো জোন আপোনাৰ কিমান এনাৰ্জি আছে কিমান শক্তি আছে সেই তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকে গছ নিশ্চয়কৈ বাস্তুশাস্ত্ৰবিদৰ পৰামৰ্শ মতে ৰুব লাগিব তেতিয়াহে আপোনালোকে সুফল লাভ কৰিব প্ৰিয় দৰ্শক মণ্ডলী কি ধৰণৰ গছ কোন দিশত ৰুব তুলসী গছৰ ধৰে যিবিলাক গছৰ উচ্চতা 3 ফুটৰ পৰা 4 ফুট সেইবিলাক গছ আপোনালোকে উত্তৰ পূৰ্ব দিশত ৰুব মানি প্লান্ট জাতীয় গছ যিবিলাক আছে বহল পাতৰ সেইবিলাক গছ উত্তৰ দিশত ৰুব যিবিলাক গছ তামোল গছ নাৰিকলৰ গছ দক্ষিণ দিশত ৰুব আৰু প্ৰিয় দৰ্শক মণ্ডলী পূৰ্ব দিশত যিকোনো ধৰণৰ গছ ৰুব পাৰে যিবিলাক গছে বায়ু শোধন কৰে সেইবিলাক গছ আপোনালোকে পূৰ্ব দিশত ৰোপণ কৰিব লগতে পূৰ্ব দিশটোত যাতে সূৰ্যৰ পোহৰ যাতে সদায় লাভ কৰে সেই দিশটোত আপোনালোকে মন কৰিব যাতে সূৰ্যৰ পোহৰটো নিজৰ গৃহত অতি খুব ভালকে সোমায় সেইটো আপোনালোকে নিশ্চয়কৈ চাব লগতে নিজৰ গৃহৰ প্ৰত্যেকটো কোণাত আপোনালোকে চাফ চিকুণ কৰি ৰাখিব তেতিয়াহ'লে নিশ্চয়কৈ বিভিন্ন ধৰণৰ ঋণাত্মক বা শক্তি নাইবা বাস্তু দোষৰ পৰা হাত সাৰিব পাৰিব প্ৰিয় দৰ্শক মণ্ডলী পৰম কৰুণাময় ঈশ্বৰে আপোনালোকক সুস্বাস্থ্য প্ৰদান কৰক সুখ শান্তি সমৃদ্ধি আৰু সুস্থতা আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক এই আশা ৰাখি আজি বিদায় লৈছোঁ ধন্যবাদ